Hello guys, welcome to my YouTube channel. মই আজি আপোনালোকক দেখাবলৈ লৈছো কেনেকৈ NTPC লিমিটেডৰ কাৰণে এপ্লাই কৰিব। তো বন্ধুসকল তাৰ বাবে আপুনি প্ৰথমতে Google Chrome ব্ৰাউজাৰত যাব লাগিব। তাত NTPC ৰিকুৱাৰমেন্ট 2022 এটো লিখি সাৰ্চ কৰিব। সার্চ কৰাৰ পিছত ইয়াত যেটো প্ৰথমতে আহিব careers.ntpc.co.in ইয়াত আপুনি ক্লিক কৰিব। তাৰ পিছত চাওক ইয়াত এটা নতুন পেজ খুলি আহিব। ইয়াত আপোনাৰ 15 জুলাইত এটা এডভাৰটাইজমেন্ট দিছে আৰু ইয়াৰ লাষ্ট ডেট হল 29 জুলাই। ইয়াত আপুনি ডিটেইল এডভাৰটাইজমেন্ট ইয়াত ক্লিক কৰি আপুনি এডভাৰটাইজমেন্টটো চাব পাৰিব আৰু ক্লিক হিয়াৰ টু এপ্লাই এটোত এপ্লাই কৰাৰ কাৰণে ক্লিক হিয়াৰ টু এপ্লাই ইয়াত ক্লিক কৰিব। ক্লিক হিয়াৰ টু এপ্লাই ইয়াত ক্লিক কৰাৰ পিছত আৰু এটা নতুন পেজ খুলি আহিব। ইয়াত চাওক কোম্পানী সেক্ৰেটাৰীৰ কাৰণে পোষ্ট আছে। তাৰ পিছত এডভাৰটাইজমেন্ট নাম্বাৰ 18G2022 ইয়াত ক্লিক কৰি আপুনি এডভাৰটাইজমেন্টটো চাব পাৰিব। কোনটো বিভাগৰ কাৰণে কিমানটা পোষ্ট আছে এবোৰ ভালকে চাব পাৰিব। আৰু এডভাৰটাইজমেন্টটো ইংলিশতো আছে হিন্দীতো আছে আৰু ইয়াৰ লাষ্ট ডেট হল 29 জুলাই। তাৰ পিছত ইয়াত আছে এপ্লাই এই এপ্লাইত ক্লিক কৰিব। তাৰ পিছত চাওক ইয়াত ক্যান্ডিডেট লগইন বুলি আহিছে। ইয়াত আপুনি যদি আগতে লগইন কৰি থৈছে তেতিয়া হলে ইয়াত ইউজাৰ নেম আৰু ইমেইলটো দি ইয়াত লগইন কৰিব পাৰে আৰু যদি নিউ ইউজাৰ হয় তেতিয়া হলে নিউ ইউজাৰ ৰেজিষ্টাৰ ইয়াত ক্লিক কৰিব। তাৰ পিছত ৰেজিষ্ট্ৰেচনৰ কাৰণে ইয়াত নতুন এটা পেজ খুলি আহিব। ইয়াত আছে টিক মাৰ্ক দিয়াবোৰ মেন্ডেটৰি হয় এইবোৰ দিবই লাগিব। ইয়াত চাওক ডেট অফ বাৰ্থ ফাদাৰ নেম ফাদাৰ অকুপেশন এইবোৰ মেন্ডেটৰি হয় এইবোৰ দিবই লাগিব। তাৰ পিছত এড্ৰেছ টু সিটি এইবোৰ শুদ্ধকে দিব ৰেজিষ্ট্ৰেচনৰ কাৰণে। কোনটো পোষ্টৰ কাৰণে কিমানটা পোষ্ট আছে এইটো আপুনি মোৰ আগৰ ভিডিওটোত পাই যাব। তো মই আগত দিয়া ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব তাৰ পিছত এটোত এপ্লাই কৰিব। বন্ধুসকল আগলৈ এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব। সেভ এণ্ড ৰেজিষ্টাৰ ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেচনটো হৈ যাব। তাৰ পিছত আপোনাৰ ফুল যেটো ফৰ্ম আছে এই ফৰ্মটো ওলাই আহিব আৰু সেই ফৰ্মটো সাবমিট কৰাৰ পিছত আপুনি এপ্লিকেশনটো সাকসেসফুলি হৈ যাব। It's okay, save and register ইয়াত ক্লিক কৰি দিব। তো বন্ধুসকল আগলৈ এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।